হাই গাইজ, কি খবৰ? মোৰ মিষ্টাৰ গুঞ্জন ফাইনেন্স চেনেললৈ সকলোকে স্বাগতম। তো আজি 16 তাৰিখ আৰু কাইলৈ 17 তাৰিখ। কাইলৈ আমি বিদায় ল'ম বুলি সকলোৱে গম পাইছে, কাৰণ মই মিনি ভিডিঅ'ত আপলোড কৰিছোঁ 17 তাৰিখে বিদায় ল'ম বুলি। তো কাইলৈ আমাৰ কি কি কাৰ্যসূচী হয় সকলো দেখুৱাম আপোনালোকক। কাইলৈ কি কি ধামাকা হয় সকলো দেখুৱাম। তো আজিলৈ আহিছোঁ। স্কুল আহিলোঁ আৰু গোটেই পোৱালি সোপাই চাই আছে আমি বেলুন লগোৱা। মানে সিহঁতে বেলুন বৰ ভাল পায় ন, আৰু আমি চালোঁ ডেক'ৰেশ্যনটো কেনেকৈ লগালে ভাল হয়। মাৰিলে আমাৰ বিদায় সভা আজি মানে লিখা আৰম্ভ হ'লেই নেকি, দেখা দিওঁ মানে একে পুৰা আকাশগ্ৰস্ত দেই। চাৰ্ট বোলাই নীল চিল মাৰি গোটেই ল'ৰা সবাই যে গোটেই পিঠি চিঠি নীল চিল মাৰি কিবা কৰি দিছে গোটেই গা। চাহ গুঞ্জন মুখলে বা ধুনীয়া লাগিছে। আকা ফাকা কৈ পুৰা ক্লিয়াৰ দেই। কেনেকুৱা আজি দিনটো মানে ভাল লাগিছে, বেয়া লাগিছে, ভালো লাগিছে, বেয়া লাগিছে, মজা নেকি? বিদায় কাৰণে মজা লাগে না। বছৰ মানে আমি দুটা পঢ়িছো, আমি চবে পঢ়িছো আৰু ই মোক বেঞ্চ বেঞ্চ আছিল দেই, একেলগে বহিছিল আমি তিনিটা একেলগে বহিছো। তিনিটা মানে আৰু এজন আছে বৰ্তমান আমাৰ এই তাত গৈ আছে, এইকেইটা বাইকত গৈছে একে চাৰিটা মানে মানে অংক বা মানে পঢ়িছো গোটেইকেইটা। বেয়া লাগিছে আজি বিদায় লৈছো যেতিয়া। এবাৰ কান্দি দিয়া, ইমান ধুনীয়াকে বিদায় লৈছে, এবাৰ কান্দি কনচি এবাৰ কান্দি দিয়া। হা এই ঘূৰি পেলাই কোৱা, আগত তেতিয়াহে মাতটো শুনিব। আৰু আমাৰ চব আচাৰ্য আৰু এফালৰ পৰা সম্বৰ্ধনা জনাই গ'ল, আৰু এয়া আমাৰ লাষ্ট দিনৰ শেষ সম্বৰ্ধনা। আৰু চাগে এই আচাৰ্যসকলৰ মৰমবোৰ নাপাম মাজতে, তো বহুত বেয়া লাগিব এখন স্কুলৰ পৰা ওলাই গৈ। দুখ লাগিছে, তেওঁ কিনো কৰিব, সকলোকে সম্বৰ্ধনা জনালে। আৰু আমাৰ মিটিং আৰম্ভও হ'ল আৰু মিটিং সমাপ্তও হ'ল। সকলোবোৰ ওলাই আহিল আৰু আমি এতিয়া ব্যস্ত ডেক ঠিক কৰাত, কাৰণ আমি এতিয়া নাচিব লাগে। পুৰা লাগি আছে দেই, গান লগা। এইটো আটাইতকৈ দুখী ল'ৰাটো বেয়া কান্দি আছে দেই। এইটো আকৌ দাঁত চেলাই আছে, বেয়া দুখী ল'ৰা, কান্দিয়ে আছে। আচ্ছা এইফালে চাওক, এইফালে চাওক। पार्टी शुरू हुई है। ভাল লাগিছে তোমাৰ গৌৰৱ, মানে কি কবা, এইটো নতুনকে আহিছে ন, এক্সট্ৰাকে ব্লাউজৰ পিছৰ নিচিনা আহিছে। নিউ চাৰ্ট এটা অৱস্থা বেয়া, মদ খাই পেলাই পুইলা আৰু সকলোৱে এনজয় কৰিবলৈ এইফালে এতিয়া সকলোৱে দুখ মনেৰে বহি আছে, কাৰণ এখন স্কুলৰ পৰা এতিয়া সকলো ওলাই যাব যেতিয়া, আৰু এইফালে কান্দি আছে পুৰা। আৰু তো বেয়া লাগিব ন, গুড বাই এছেছন মানিবোৰ। আৰু সকলোৱে বাহিৰলৈ ওলাই আহিলোঁ নাচি গৈ। তো আজি এইটোৱে আছিল বিদায় সভাৰ ব্লগ। তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো কাৰ লগত এনেকুৱা বিদায় হৈছে সকলোৱে জনাব। আৰু মোৰ চাৰ্টটো দেখুৱাম ৰ'ব আপোনালোকক, চাৰ্টৰ গতিটো চাওকচোন এবাৰ, গোটেই চাৰ্টৰ গতি নাই। তো আজিলৈ বাই গাইজ, আহিছোঁ।